নমস্কাৰ সমগ্ৰ অসম তথা ভাৰতবৰ্ষৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকে যদি এই ভিডিঅ'টোৰ জৰিয়তে চেনেলটো নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে পেজটো ফলো কৰি দিব হিজাব নিষিদ্ধ সংবিধান উলংঘা কৰিছে বিজেপিয়ে হয় বন্ধু বান্ধৱীসকল এইবাৰ সংবিধান উলংঘা কৰিছে বিজেপিয়ে কিয় উলংঘা কৰিলে সবিশেষ জনাইছো ভিডিঅ'টো স্কিপ নকৰিব হিজাব নিষিদ্ধ কৰি অসাংবিধানিক কাম কৰিছে বিজেপিয়ে বিজেপি চৰকাৰৰ বিৰুদ্ধে সংবিধানৰ অনুচ্ছেদ 29 উলংঘা কৰাৰ অভিযোগ কৰ্ণাটকত হিজাব নিষিদ্ধ কৰিছিল বিজেপি চৰকাৰে হিজাব নিষিদ্ধ কৰাক লৈ গৰজি উঠিল আসাদুদ্দিন ওৱেইচি তো বন্ধু বান্ধৱীসকল বিজেপি চৰকাৰে যে হিজাব নিষিদ্ধ কৰিবলৈ ধৰিছে এই সন্দৰ্ভত আপোনালোকৰ কিবা মন্তব্য আছে নেকি ভিডিঅ'টো কমেণ্টত জনাব আগবাঢ়িছো আমাৰ পৰৱৰ্তী খবৰটোলৈ গুপ্তধনৰ সন্ধানত যুৱতীক বলি দিয়াৰ অপচেষ্টা হয় বন্ধু বান্ধৱীসকল এইবাৰ গুপ্তধনৰ সন্ধানত যুৱতী এগৰাকীক বলি দিয়াৰ অপচেষ্টা চলোৱা হৈছে এই ঘটনাটো ক'ত সংঘটিত হৈছে সবিশেষ জনাইছো ভিডিঅ'টো স্কিপ নকৰিব গুপ্তধনৰ সন্ধানত যুৱতীক বলি দিয়াৰ চেষ্টা নাজিৰাৰ বিহুবাৰত জঘন্য ঘটনা মছুৱা মুণ্ডা নামৰ লোকজনৰ বিৰুদ্ধে এই কুকৰ্মৰ অভিযোগ মছুৱা মুণ্ডাই মাতৃক দিছিল 2 লাখ টকাৰ প্ৰলোভন কৰ্মস্থলীলৈ যোৱাৰ পথত যুৱতীগৰাকীক লৈ গৈছিল বলি দিবলৈ কৌশলেৰে পলায়ন কৰি আৰক্ষীৰ কাষ চাপে যুৱতীগৰাকী আগবাঢ়িছো আমাৰ পৰৱৰ্তী খবৰটোলৈ এইবাৰ দোকানত ধপাত জাতীয় সামগ্ৰী বিক্ৰী কৰিলে বিপদ হয় বন্ধু বান্ধৱীসকল কোনোবা যদি দোকানত ধপাত জাতীয় সামগ্ৰী ৰাখিলে তেতিয়াহ'লে তে বিপদত পৰিব কিয় বিপদত পৰে সবিশেষ জনাইছো ভিডিঅ'টো স্কিপ নকৰিব ধপাত জাতীয় সামগ্ৰী বিক্ৰী কৰা সকলৰ বাবে দুখবৰ ধপাত জাতীয় সামগ্ৰীৰ বিৰুদ্ধে চলিছে তীব্ৰ অভিযান ধপাত জাতীয় সামগ্ৰী বিক্ৰী কৰিলে সন্মুখীন হ'ব জৰিমনাৰ বাইক লৈ আৰক্ষীয়ে গলিয়ে গলিয়ে চলাইছে অভিযান বিশ্বনাথ আৰক্ষীৰ ধপাত জাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান শিক্ষানুষ্ঠানৰ সমীপত থকা দোকানসমূহত চলাইছে অভিযান ধপাত জাতীয় সামগ্ৰী জব্দ কৰি জৰিমনা বিহে দোকানীক তো বন্ধু বান্ধৱীসকল আৰক্ষীয়ে যে গলিয়ে গলিয়ে যে ধপাত জাতীয় সামগ্ৰী বিচাৰি আছে কোনখন দোকানত আছে নে নাই এইবিলাক যে বিচাৰি আছে এই সন্দৰ্ভত আপোনালোকৰ মন্তব্য কি ভিডিঅ'টোৰ কমেণ্টত জনাব আগবাঢ়িছো আমাৰ পৰৱৰ্তী খবৰটোলৈ ৰাজ্যৰ একাংশ অংগনবাড়ী কেন্দ্ৰত সংঘটিত হৈছে ব্যাপক অনিয়ম হয় বন্ধু বান্ধৱীসকল এইবাৰ ৰাজ্যখনত অংগনবাড়ী কেন্দ্ৰত ব্যাপক অনিয়মৰ সংঘটিত হৈছে সবিশেষ জনাইছো ভিডিঅ'টো স্কিপ নকৰিব ৰাজ্যত একাংশ অংগনবাড়ী কেন্দ্ৰত সংঘটিত হৈছে ব্যাপক অনিয়ম কেৱল নামতহে আছে অংগনবাড়ী কেন্দ্ৰ বছৰৰ প্ৰতিদিনে বন্ধ থাকে অংগনবাড়ী কেন্দ্ৰৰ দুৱাৰ ৰাজ্যত একাংশ অংগনবাড়ী কেন্দ্ৰত সংঘটিত হৈছে ব্যাপক অনিয়ম আগবাঢ়িছো আমাৰ পৰৱৰ্তী খবৰটোলৈ ধন দিয়ক চৰকাৰী ঘৰ লওক হয় বন্ধু বান্ধৱীসকল যদি আপুনি চৰকাৰী ঘৰ ল'ব লাগে তেতিয়াহ'লে ধন দিব লাগিব বা ধন লৈ আছে কোনে লৈ আছে কিয় দিব লাগে সবিশেষ জনাইছো ভিডিঅ'টো স্কিপ নকৰিব চৰকাৰী ঘৰৰ বাবদ দিব লাগে 8,000 টকা পৰ্যন্ত PMAY আঁচনিৰ ঘৰ দিয়াৰ নামত ৱাৰ্ড সদস্যৰ গুণ্ডা কৰ সংগ্ৰহ গৌৰীপুৰৰ বন্দীখানাত গাঁও পঞ্চায়তত ব্যাপক দুৰ্নীতি পঞ্চায়তখনৰ 4 নং ৱাৰ্ডত উৎকোচ নিদিলে নাপায় আঁচনি ঘৰ 4 নং ৱাৰ্ডৰ সদস্যই মইনুল হকৰ বিৰুদ্ধে ধন সংগ্ৰহৰ অভিযোগ দৰিদ্ৰ হিতাধিকাৰীৰ পৰা প্ৰতিটো কিস্তিৰ বাবদ 2,000 টকাকৈ সংগ্ৰহ অভিযোগ তো বন্ধু বান্ধৱীসকল এইজনে যে ঘৰ দিয়াৰ নামত যে 2,000 টকাকৈ যে সংগ্ৰহ কৰি আছে প্ৰতিটো কিস্তিতে এই ব্যক্তিজনক কেনেকুৱা ধৰণৰ শাস্তি দিব লাগে ভিডিঅ'টোৰ কমেণ্টত নিশ্চয় জনাব তো আজিৰ ভিডিঅ'টোত এইখিনি খবৰে আছিলে যদি ভিডিঅ'টো ইনফৰমেশ্যনেল লাগিছে তেতিয়াহ'লে ভিডিঅ'টোতে লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব আৰু এনেকুৱা ধৰণৰ খবৰ নিত পোৱাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ